ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিজ ফাণ্ডা ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আমি জানিম BSFত খালী হোৱা বিভিন্ন পদৰ বিষয়ে। সীমা সুৰক্ষা বাহিনী মানে BSFত বিভিন্ন পদসমূহ পূৰণ কৰিবৰ কাৰণে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ইয়াত খালী পদসমূহ হৈছে এনে ধৰণৰ: উপপৰিদৰ্শক, প্ৰথম পদটো হৈছে উপপৰিদৰ্শক আৰু ইয়াত খালী পদৰ সংখ্যা হৈছে 103টা। শিক্ষাগত অৰ্হতা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত 3 বছৰৰ ডিপ্ল'মা। বয়সৰ সময়সীমা হৈছে 1-10-2018 সৰ্বোচ্চ 30 বছৰ মানে 30 বছৰ বা 30 বছৰৰ তলৰ যিকোনো প্ৰাৰ্থীয়ে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট হৈছে কনিষ্ঠ অভিযন্তা বা উপপৰিদৰ্শক বৈদ্যুতিক। ইয়াত খালী পদৰ সংখ্যা হৈছে 36টা। শিক্ষাগত অৰ্হতা লাগিব বৈদ্যুতিক ইঞ্জিনিয়াৰিঙত 3 বছৰৰ ডিপ্ল'মা। বয়সৰ সীমা বা এজ লিমিট হৈছে 1-10-2018 সৰ্বোচ্চ 30 বছৰ মানে 30 বছৰ বা 30 বছৰ তলৰ যিকোনো প্ৰাৰ্থীয়ে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আবেদন গ্ৰহণ কৰাৰ শেষ তাৰিখ হৈছে 15 অক্টোবৰ। সবিশেষ জানিবৰ কাৰণে আপুনি www.bsf.nic.in চেক কৰিব পাৰে। মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আজিৰ মেইন ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, যদি বেয়া লাগে ডিছলাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।